Hi friends, Khyatishikha travel journey নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া চাওক আজি আমি আহিছো কোচবিহাৰ মধুপুৰ সত্ৰ আপোনালোকক দেখুৱাই দিম। আহক আমাৰ এয়া চাওক গাড়ীবোৰ বহুত আহিছে। আমিও আহি পাইছো ৰাতিপুৱাই। আপোনালোকক এই সত্ৰত নাম প্ৰসংগ চলি আছে এতিয়া আপোনালোকক দেখুৱাই আছো। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। সন্মুখৰ এই দোকানবোৰৰ পৰা ধূপ চাকি লৈ যাব পাৰে আৰু লগতে কিবা কিবি লাগিলে এই মধুপুৰ সত্ৰৰ সন্মুখৰ গেটখন এয়া বজাৰ। এয়া চাওক ইয়াত বিভিন্ন বস্তু ল'ব পাৰে আপোনালোকে। পেৰা ল'ব পাৰে, বেগ চেগ ল'ব পাৰে, কিবা কিবি ল'ব পাৰে। এতিয়া বলক আমি সত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰি যাওঁ। তাৰপিছত সত্ৰখন দেখুৱাই আপোনালোকক। ইয়াৰ পৰা আমি কোচবিহাৰ ৰাজবাৰীলৈ গুচি যাম। আহক আমি ভিতৰলৈ গুচি যাওঁ। গুৰু দুজনাৰ এই স্মৃতি সৌধ ঐতিহাসিক এই মধুপুৰ সত্ৰলৈ আমি আহিছোঁ। এই সত্ৰখন পশ্চিমবংগৰ কোচবিহাৰত অৱস্থিত। পুৱা গধূলি গুৰুজনাৰ হৰি নামেৰে মুখৰিত। এই মধুপুৰ সত্ৰলৈ দৈনিক ভকত বৈষ্ণৱৰ আগমন ঘটে। দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱসকলৰ ইয়াত থকাৰ সুব্যৱস্থা আছে। লগতে তেওঁলোকে নিজেই ৰন্ধা বঢ়া কৰি খাব পাৰিব। মধুপুৰ সত্ৰখনক দমকুটৰ স্থান বুলিও কোৱা হয়। আৰু এই মাধৱদেৱ গুৰুজনাৰ প্ৰসাদ ধোৱা পুখুৰীটোও আছে। লগতে পানীৰ সুব্যৱস্থা আছে। থকাৰ বাবে আপোনালোকে দেখিছেই এক সুমধুৰ পৰিৱেশত থকা সত্ৰখনিত আছে প্ৰায় 500 বছৰ পুৰণি তাল গছ। আৰু এই সত্ৰখনত আছে মৌচাক। মৌৰ পৰা মধু প্ৰাণ কৰি তেওঁ এই সত্ৰখনৰ গুৰুজনাই ৰাখিছিলে মধুপুৰ সত্ৰ। গুৰুজনাই ব্যৱহাৰ কৰা চিয়াহী দত, গুৰুজনাই ব্যৱহাৰ কৰা নিজ হাতে লিখা গুণমালা পুথি আৰু অক্ষয় বন্তি আৰু গুৰুজনাই ব্যৱহাৰ কৰা কীৰ্তন ঘৰ, প্ৰতিমূৰ্তি আদি উল্লেখযোগ্য। আৰু এই সত্ৰখনলৈ আপোনালোক সকলোৱে আহক আৰু দান বৰঙণি সহায় সহযোগিতা কৰক। আহক। আৰু যদি এই চেনেলটিলৈ নতুনকৈ আহিছে আপুনি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকক লৈ আহিছোঁ আমি কোচবিহাৰ ৰাজবাৰী। ইয়াৰ পাৰ্কিঙত গাড়ী ৰাখিছোঁ। এতিয়া আমি ৰাজবাৰী চাবলৈ গৈ আছোঁ। এই চাওক টিকেটৰ লাইন বা টিকেট কাটিবৰ কাৰণে মানুহৰ লাইন। এতিয়া আমি প্ৰৱেশ কৰিলোঁ। ভিতৰলৈ প্ৰৱেশ কৰি আহক আপোনালোকক দেখুৱাই দিছোঁ এই ৰাজবাৰীত কি কি আছে কি কি নাই আপোনালোকে নিশ্চয় দেখিছে। আৰু মোৰ লগত কেতিয়াবা আহিলে যোগাযোগ কৰিব, আপোনালোকক এই ৰাজবাৰীটো দেখুৱাই দিম। সঁচাকৈ ভিতৰত প্ৰৱেশ কৰি খুব ভাল লাগে। কি সুন্দৰ পৰিৱেশ, ফুলনি আৰু পৰিৱেশটো চাই লওক না, আপোনালোকে নিজে দেখিছে। বঢ়িয়া লাগে ইয়াত আহিলে কেতিয়াবা আপোনালোকে যোগাযোগ কৰিব। আহক ভিতৰলৈ যাওঁ আমি। আৰু এই ৰাজবাৰীৰ ভিতৰত সকলোতে আপুনি মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব। মই যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। আৰু ভিতৰত মোবাইল ভিডিঅ' ৰেকৰ্ডিং কৰিব নিদিয়ে, সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম। যিখিনি পাৰোঁ সেইখিনি দেখুৱাই দিছোঁ। জিতেন্দ্ৰ নাৰায়ণ মহাৰাজা এই মাথা কি সুন্দৰ ৰাজপতি। আৰু আপোনালোকে ৰাজবাৰী কেতিয়াবা চাব আহিলে ৰাতিপুৱা 10 বজাৰ পৰা 5টা বজালৈ খোলা থাকে আৰু প্ৰতি শুকুৰবাৰে বন্ধ থাকে। আপোনালোকে এই কথাটো মন দি শুনিব আৰু কেতিয়াবা আহিলেও আপোনালোকে এইটো খেয়াল কৰিব। এতিয়া আহক, এয়া আমাৰ যাত্ৰীসকলে সুন্দৰকৈ ফটো তুলি আছে ফুলনিৰ মাজত, আপোনালোকে চাই লওক। এতিয়া আমি এই ৰাজবাৰীৰ পৰা আমি ছত্ৰচালৰ অভিমুখে গুচি যাম। আপোনালোকক ছত্ৰচালটো দেখুৱাই দিম, বাংলাদেশ বৰ্ডাৰটো দেখুৱাই দিম। আমি আহি পালোঁ বাংলাদেশ বৰ্ডাৰ। এয়া কাটিকছ। ইয়াত আমি আছোঁ ছত্ৰচালৰ বাংলাদেশ বৰ্ডাৰ। এয়া চেক গেট। এইফালে গেট চাওক কি কপকপীয়া গেট। এই ওপৰটো পাৰ হৈ যাব পাৰিম নেকি? নহয়, বহুত ওখ। আৰু কি গুণা দিছে বা আপোনাৰ। এই বৰ্ডাৰটো ভিডিঅ' কৰা মানা আছে। আপোনালোকক যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাই দিছোঁ। এতিয়া বলক ছত্ৰচাল দেখুৱাওঁ।
কি চাবলগীয়া কি আছে ইয়াতে? এতিয়া চাবলগীয়া আছে কোচবিহাৰৰ মহাৰাজা নৰনাৰায়ণ জীয়া পিতলৰ ৰথ এখন আছে। তাতে গুৰু নৰনাৰায়ণ স্থাপন কৰিছে, অক্ষয় বন্তি আছে আৰু গুৰু আশ্ৰম আছে। এই তিনিটা বস্তু এতিয়া চাব লাগে। সত্ৰশালা ইয়াতে এনে বছৰেকীয়া কিবা বছৰেকীয়া আমাৰ দৌল উৎসৱটো ডাঙৰকৈ হয়, ৰথ পূজাটো ডাঙৰ হয়। তাৰপৰা কৃষ্ণৰ জন্মাষ্টমী, গুৰু জগন্নাথৰ ৰথপতি আৰু জন্ম উৎসৱ খুব ধুমধামে পালন কৰা হয়। কি কাৰণে এনে বিখ্যাত ইয়াতে? মহাৰাজ নৰনাৰায়ণৰ ভাতৃ গিৰি সিঙেৰাই আৰু সংগতৰ ভাতৃ ৰামায়ণ আঠৰ ছোৱালী আই ভন হিচাপে এতিয়া বিয়াখন হৈছিল, সেইকাৰণে বিখ্যাত হৈছে। ইয়াতে থকা খোৱা লোৱাৰ সুবিধা আছে। খোৱা লোৱাৰ নিজে ৰান্ধি বাঢ়ি খাব লাগে আৰু। হয়, ঠিক আছে। এই কাঠৰ এইটো মূৰ্তিটো আপোনাৰ এইটো কেতিয়াৰ পৰা আছে? এতিয়া ৰজাঘৰীয়া মিনিমাম 500 বছৰ হ'ব। হয়, এতিয়া কাঠৰ এনেকৈ আছে আৰু এনেকৈ আছে। আমি অলপ ৰিপেয়াৰিং কৰিছোঁ। অঁ, ৰং চং কৰি থাকে, মাজে মাজে ৰং চং কৰা হয়। হয় হয়, এতিয়াও মজবুত হৈ আছে। হয়, ঠিক আছে। কেতিয়াবা দেখাব পাৰে এখন কাঠৰ ৰথ, কাঠৰে ৰথ বনাই থৈ দিছে। আৰু এখন আছে আপোনাৰ ইয়াতে পিতলৰ ৰথ, এইটো কমপ্লিট পিতলৰ হয় ন ৰথখন চব। আৰু ইয়াত চাবলগীয়া আছে আপোনাৰ অক্ষয় বন্তি আছে, থকা খোৱাৰ সুবিধা আছে ধুনীয়া। ছত্ৰচাল আমাৰ দেখুওৱা হৈ গ'ল। ইয়াৰ পৰা আমি ডাইৰেক্ট মহামায়ালৈ গুচি যাম। এতিয়া ব'লক আমি মহামায়া যাত্ৰা কৰোঁ। এতিয়া ফাইনেলি আহি গ'লোঁ এতিয়া মহামায়া। মহামায়াত আমাৰ খানা বনাব আকৌ নতুনকৈ। এই খানাৰ কাৰণে বস্তু বাহিনী নমাই আছে।